নমস্কাৰ বন্ধু বান্ধৱীসকল, আছাম চিম্পল ষ্টাডিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ আগন্তুক পৰীক্ষাত সহায় হোৱাকৈ ভিডিঅ'বোৰ প্ৰস্তুত কৰা হৈছে। অনুগ্ৰহ কৰি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, সমতাৰ অধিকাৰ কিমান নং অনুচ্ছেদত সন্নিৱিষ্ট হৈ আছে? ইয়াৰ উত্তৰটো হৈছে, সমতাৰ অধিকাৰ 14 নং অনুচ্ছেদৰ পৰা 18 নং অনুচ্ছেদত সন্নিৱিষ্ট হৈ আছে। সমতাৰ অধিকাৰ 14 নং অনুচ্ছেদৰ পৰা 18 নং অনুচ্ছেদলৈ সন্নিৱিষ্ট হৈ আছে। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, স্বাধীনতাৰ অধিকাৰ কিমান নং অনুচ্ছেদত সন্নিৱিষ্ট হৈ আছে? স্বাধীনতাৰ অধিকাৰ কিমান নং অনুচ্ছেদত সন্নিৱিষ্ট হৈ আছে? ইয়াৰ উত্তৰটো হৈছে, 19 নং অনুচ্ছেদৰ পৰা 22 নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰ সন্নিৱিষ্ট হৈ আছে। 19 নং অনুচ্ছেদৰ পৰা 22 নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰ সন্নিৱিষ্ট হৈ আছে। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, শোষণৰ বিৰুদ্ধে অধিকাৰ কিমান নং অনুচ্ছেদত সন্নিৱিষ্ট হৈ আছে? শোষণৰ বিৰুদ্ধে অধিকাৰ কিমান নং অনুচ্ছেদত সন্নিৱিষ্ট হৈ আছে? ইয়াৰ উত্তৰটো হৈছে, 23 নংৰ পৰা 24 নং অনুচ্ছেদত সন্নিৱিষ্ট হৈ আছে। 23 নং আৰু 24 নং অনুচ্ছেদত সন্নিৱিষ্ট হৈ আছে। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ কিমান নং অনুচ্ছেদত সন্নিৱিষ্ট হৈ আছে? ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ কিমান নং অনুচ্ছেদত সন্নিৱিষ্ট হৈ আছে? ইয়াৰ উত্তৰটো হৈছে, 25ৰ পৰা 28 নং অনুচ্ছেদলৈ সন্নিৱিষ্ট হৈ আছে। 25ৰ পৰা 28 নং অনুচ্ছেদলৈ সন্নিৱিষ্ট হৈ আছে। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ কিমান নং অনুচ্ছেদত সন্নিৱিষ্ট হৈ আছে? শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ কিমান নং অনুচ্ছেদত সন্নিৱিষ্ট হৈ আছে? ইয়াৰ উত্তৰটো হৈছে, 29 নং আৰু 30 নং অনুচ্ছেদত সন্নিৱিষ্ট হৈ আছে। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ কিমান নং অনুচ্ছেদত সন্নিৱিষ্ট হৈ আছে? সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ কিমান নং অনুচ্ছেদত সন্নিৱিষ্ট হৈ আছে? ইয়াৰ উত্তৰটো হৈছে, 32 নং অনুচ্ছেদত। সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ 32 নং অনুচ্ছেদত সন্নিৱিষ্ট হৈ আছে। এই 32 নং অনুচ্ছেদক সংবিধানৰ হৃদয় আৰু আত্মা বুলি কোৱা হয়। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিল, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।